ফৰেনাৰ হয় টুপি পিন্ধি যাই আছে। চ' আজি মোৰ লাষ্ট ডে আছিল বদ্ৰীনাথত আৰু মই ৰাতিপুৱা 4টা বজাতে উঠিছিলোঁ ঋষিকেশ যাবৰ কাৰণে, কিয়নো মই অনলাইন বাছ বুক কৰি ৰাখিছিলোঁ 5টা বজাত। কিবা কাৰণত যদি মোৰ বাছটো যদি মিছ হৈ যায় তেনেহ'লে মই 6-7টা বাছ চেঞ্জ কৰিহে মই ঋষিকেশ যাই পাব লাগিব, কিয়নো ইয়াত ডাইৰেক্ট বাছ মাত্ৰ 2খন বা 3খনে চলে। চ' গাইজ বাছত বহিলোঁ। লাষ্ট টাইম যেনেকৈ মই 10-12খন গাড়ী চেঞ্জ কৰি আহিছিলোঁ বদ্ৰীনাথ, এইহঁত তেনেকুৱা নহয়, এখন গাড়ীয়ে চলিব ডাইৰেক্ট ঋষিকেশলৈ। চ' মোৰ বাছ ষ্টপটো বেছি ডিষ্টেঞ্চত নাছিল, মোৰ হোটেলৰ পৰা মাত্ৰ 5-10 মিনিটৰ ৰাস্তা আছিল। চ' মই ৰাতিপুৱা 5টা বজাৰ বাছখন লৈছিলোঁ। আৰু আপোনালোকৰ যদি কেতিয়াবা কেদাৰনাথ বা যদি বদ্ৰীনাথ প্লেন বনে, মোৰ মতে আপোনালোকে অনলাইন একো বুক নকৰিব, কিয়নো যদি আপোনালোকে অনলাইন বুক কৰে তেনেহ'লে আপোনালোকৰ পইচাটো অভাৰঅল বেছি পৰিব। মানে মই যিটো বাছ মই বুক কৰিছিলোঁ সেইটো অনলাইন আছিল 1050 টকা, আৰু যিবিলাকে মানে অফলাইন মানে যিবিলাকে মানুহে অফলাইন উঠিছিল বাছখনত সেইবিলাকৰ মাত্ৰ 700 টকাতে হৈ গৈছিল। অভাৰঅল ক'ব লাগিলে উত্তৰাখণ্ড অনলাইনৰ কাৰণে নহয়, অফলাইনৰ কাৰণে খুব ভাল হয়। ইয়াৰ হোটেলৰো তেনেকুৱাই আছিল ছিষ্টেমটো। মই অনলাইন বুক কৰিছিলোঁ, অনলাইন যেতিয়া মই বুক কৰিছিলোঁ মোৰ পইচাটো বহুত বেছি পৰিছিল। মই যেতিয়া বদ্ৰীনাথত 2 দিন আছিলোঁ তেতিয়া কি হৈছিল, মই অনলাইন বুক কৰিছিলোঁ 1000 টকাকৈ, ডৰমেট্ৰি আছিল মানে হোষ্টেল টাইপৰ, কিন্তু যেতিয়া মই দেখিছিলোঁ অফলাইন বহুত মানুহ আহি আছিল তেওঁলোকৰ মাত্ৰ 300 টকাকৈ পৰিছিল। অভাৰঅল ক'ব লাগিলে মই তাত 1500 টকা বেছি ভৰিছোঁ অনলাইন বুক কৰাৰ কাৰণে। চ' অভাৰঅল সেইটোৱে, আপোনালোকে যদি কেতিয়াবা কেদাৰনাথ বা বদ্ৰীনাথৰ যদি প্লেন কৰে ইন ফিউচাৰ, অনলাইন একো নকৰিব, অফলাইন কৰিলে আপোনালোকৰ মানে পইচা বহুতখিনি বাচি যাব। চ' ফাইনেলি গাইজ ঋষিকেশ আহি পালোঁ আৰু লোকেশ্যন চাই আহি আছোঁ মোৰ হোটেলটোলৈ, আৰু 150 মিটাৰ দেখাই আছে ইয়াৰ পৰা। চ' এইটো হোষ্টেল আছিল এক প্ৰকাৰৰ, এইটো হোটেল নাছিল। চ' নামটো আছিল তাৰ গ'ষ্ট অফ ঋষিকেশ বুলি, আৰু ছিংগেল মানুহৰ কাৰণে এইটো বৰদান আছিল, আৰু প্ৰাইচটো বিশেষ নাছিল, 750 আছিল। মোৰ ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ আছিল এনেকুৱা টাইপৰ হোষ্টেলত থকাৰ কাৰণে। অভাৰঅল মই বহুত ছেটিছফেকশ্যন পাইছিলোঁ এই হোষ্টেলটোত থাকি কিনে। চ' গাইজ ফাইনেলি মোৰ ৰুম আহি পালোঁ। সেইটো মোৰ বেডটো হয়, ইয়াত তলত আৰু থাকিব পাৰে, এইফালে থকা প্লেচ আছে, আৰু ইয়াত বেগ চেগ ৰাখি দিলোঁ। এইটো হ'ল চাবি, এইটো মাৰি দিব পাৰোঁ। মানে প্ৰত্যেকটা বেডৰ বেলেগ বেলেগ লকাৰ আছে। সেইটো মোৰ বেডটো হ'ল দেখিবলৈ পাইছে ডি, চ' লকাৰটো হ'ল ডি। টোটেল 1 2 3 4 5 6টা বেড আছে। বৰ্তমান বহি আছোঁ, ওপৰত আহিছোঁ, ওপৰত আহি ভিডিঅ' এডিটিং কৰি চাহ একাপ লৈছোঁ, মষ্ট এনজয় কৰি আছোঁ। চ' গাইজ একোটো যিহেতু খোৱা নাছিলোঁ, কিবা কিবি অৰ্ডাৰ দি লৈছোঁ, ভিডিঅ' এডিটিং কৰি খাই থাকিম। দিছোঁ চিলি পনীৰ, চাওক কালাৰটো, আৰু ৰুটি, শুকান ৰুটি। একোৱে খোৱা নাই এতিয়ালৈকে, মই খালী পেটে আছোঁ ৰাতিপুৱাৰ পৰা। ৰাতিপুৱা উঠিয়ে খাইছিলোঁ খালী চাহ 1 কাপ বিস্কুটেৰে, দুপৰীয়া খালোঁ, কি খালোঁ, ৰেড বুল এটা খালোঁ আৰু 2টা কল। এতিয়া জাষ্ট অৰ্ডাৰ দিছোঁ, এতিয়া এডিটিং কৰি খাই থাকিম। ইয়াত স্পৰ্ট এক্টিভিটি চলি আছে, কিবা কিবি ধুনীয়া লাগি আছে মাহলটো। মই গোটেই দেখাৰ পিছত আজি মই ভিডিঅ'টো এডিটিং কৰি ল'ব লাগিব ফাৰ্ষ্ট। চ' গাইজ লাইভ মিউজিক চাই এতিয়া বৰ্তমান ব্লগ কৰি আছোঁ। আৰু বঢ়িয়া কথাটো কি হ'ল, মই গুৱাহাটীৰ পাৰ্টনাৰ পাই গ'লোঁ কেইটামান। হাই কোৱা তোমালোকে ভাই। হাই গুৱাহাটী অকলে বহি আছিলোঁ, চ' ভাইসকলক লগ পালোঁ। জাষ্ট এনে হাই হেল্ল' হ'ল, তাৰপিছত গম পালোঁ গুৱাহাটীৰ হয়, ত' ভাল লাগিল। দাদাক লগ পাই বহুত ভাল পালোঁ। দাদাক ছাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেণ্ট কৰক। থেংকছ। চ' বৰ্তমান লাইভ মিউজিক চাই আছোঁ বহি। তাত লাইভ মিউজিক চাই আছোঁ, ইফালে মোৰ এডিটিঙৰ কাম চলি আছে, মজা লাগি আছে। ইফালে গেম এক্টিভিটি চলি আছে, সেইফালে মিউজিক, সেইফালে এইটো ৰুমত পাৰ্টি, এইফালে কিবা গেম এক্টিভিটি, চব এটা ধুনীয়া মাহল আৰু।
So guys, this side চিনৰ কাৰণে ওলাই আছোঁ ঋষিকেশৰ। চ' হোটেলৰ পৰা ওলাই আছোঁ, বৰ্তমান বেগটো ৰাখি দিম আৰু ইয়াত এক্টিভা এটা ল'ম, এক্টিভা এটা লৈ কিনে চাইড চিনৰ কাৰণে গুচি যাম। ত' এতিয়া আয়ুষে মোক ক'ব মই আজি ক'ত ক'ত যাম এতিয়া বৰ্তমান, কাৰণ মই এক্টিভা এটা লৈছোঁ, आयुषे ठीक कर दिसे। सो हिमो को मैं कत कत जाम आयुष बोलो हम कहाँ घूम सकते हैं अभी आप सीक्रेट वाटरफॉल जाए यहाँ से, ऋषिकेश में बेस्ट है सीक्रेट वाटरफॉल। कहाँ पे ये सीक्रेट वाटरफॉल ना? सीक्रेट वाटरफॉल आप जाओगे तो कितना दूर है यहाँ से? 2 किलोमीटर दूर है। आप स्कूटी से जा सकते हो। सीक्रेट वाटरफॉल नहीं देखना आपको तो ऋषिकेश का बेस्ट वाटरफॉल है नीम वाटरफॉल। नीम बीच बोल नीर वाटरफॉल। अच्छा अच्छा नीर वाटरफॉल हाईएस्ट एंड 2 किलोमीटर का ट्रैक है। हाँ 2 किलोमीटर का ट्रैक है इसमें। आप ऊपर जाओगे आपको बहुत बड़ा वाटरफॉल देखने को मिलेगा। वाटरफॉल नहीं देखना तो आप ऋषिकेश की बेस्ट प्लेस जा सकते हो, बीटल्स आश्रम। सो गाइस এইটো ললো মই এক্টিভা লৈ এতিয়া ওলাই আছোঁ। হেলমেটটো আগতে পিন্ধি লওঁ, তাৰপিছত ওলাই আছোঁ মজাকৈ। চ' চাৰ্জৰ বিষয়ে যদি কওঁ মই 600 টকা পৰিছে দিনটোৰ কাৰণে। ৰাতিপুৱা 9টাত ল'ব লাগে আৰু গধূলি নেক্সট ডে 9টাত দিব লাগে, কিন্তু মই 9টালৈকে নলওঁ, মই মাত্ৰ 2 ঘণ্টাৰ কাৰণে লৈছোঁ আৰু মই গুচি যাব লাগিব দেৰিলৈকে। ত' গাইছ বৰ্তমান যাই আছোঁ এক্টিভা এখন লৈ, এটা চিক্ৰেট ৱাটাৰফল বুলি আছে সেইটো চাবৰ কাৰণে। ত' গাইছ চিক্ৰেট ৱাটাৰফলটো আহি পালোঁ মই। ৰিয়েলি ইয়াৰ বাট ভাবা নাছিলোঁ ইমান ধুনীয়া বুলি। কেম্পটি ৱাটাৰফলৰ নিচিনাকৈ লাগি আছে, চাওক। আৰু পানীটো ব্লু ব্লু পানীটো কোনফালে এইফালেও আহি আছে আৰু ওপৰৰ পৰাও আহি আছে, জংঘলৰ মাজৰ পৰা আহি আছে। পাহাৰ নহয় এইটো একজেক্টলি, জংঘলৰ মাজৰ পৰা আহি আছে। ঋষিকেশত হাৱেষ্ট নম্বৰ অফ ফৰেনাৰ্ছ আহে। ইয়াত ইণ্ডিয়ান টুৰিষ্ট যিমান আছে, ফৰেন টুৰিষ্টো সিমানেই আছে। মই যোনফালে চকু ঘূৰাম সেইফালে আপুনি ফৰেনাৰ দেখা পাব। এইবিলাক ফৰেনাৰ চাওক, সেইবিলাক ফৰেনাৰ চাওক আহি আছে। মেক্সিমাম নম্বৰ ফৰেনাৰ আপুনি ঋষিকেশতে পাব ইণ্ডিয়াৰ ভিতৰত, কাৰণ ইয়াত য়োগা চেণ্টাৰ বুলি কোৱা হয় ঋষিকেশত। চ' সেইকাৰণে যিবিলাক মানে য়োগ কৰে আৰু সেইবিলাকে মানে ডাইৰেক্ট ঋষিকেশত আহি যায় মেক্সিমাম, সেইকাৰণে ঋষিকেশতে পাব ফৰেনাৰবিলাক। ত' গাইজ লক্ষ্মণ ঝুলাৰ ৰোডটো হ'ল এইফালে যাওঁতে লক্ষ্মণ ঝুলা পাম আৰু চিধা ৰোড যদি যাওঁ মই পাম ৰামঝুলা। চ' প্ৰথমতে যাম মই লক্ষ্মণ ঝুলালৈ, কিন্তু লক্ষ্মণ ঝুলা বন্ধ আছে মই জানো, তথাপি একবাৰ যাই চাম। চ' এই লক্ষ্মণ ঝুলাটো ঋষিকেশৰ হাৰ্থক বুলি ক'লেও ভুল নহয়। এইটো লক্ষ্মণ ঝুলাটো নিৰ্মাণ কৰিছিল প্ৰথমতে লক্ষ্মণজীয়ে নিৰ্মাণ কৰিছিল যেতিয়া ৰাম আৰু লক্ষ্মণে যেতিয়া সীতাক বিচাৰি আহিছিল। চ' এই গংগা নদীটো পাৰ হ'বৰ কাৰণে লক্ষ্মণজীয়ে প্ৰথমতে নাৰিকল ৰছীৰে এই দলংটো বনাইছিল। তাৰপিছত কি হ'ল, গভৰ্ণমেণ্টে কনষ্ট্ৰাকশ্যন কৰি কিনে এইটো নাৰিকলৰ ৰছীৰ পৰা মানে লোহাৰে বনাই দিছিল লক্ষ্মণ ঝুলা ব্ৰিজটো। যিহেতু লক্ষ্মণ ঝুলা বন্ধ আছে, আপোনালোকে মেণ্টেলি প্ৰিপেয়াৰ হৈ আহিব যে লক্ষ্মণ ঝুলা আৰু 1.5-2 বছৰ আৰু এইটো এনেকৈ থাকিব, কনষ্ট্ৰাকশ্যন হৈ থাকিব। 1.5-2 বছৰ আগত কমপ্লিট নহয়। তাৰ অপশ্যনেল হিচাপে আছে আপোনালোকৰ ৰামঝুলা যাব পাৰে, যিটো লক্ষ্মণ ঝুলাৰ নিচিনা ছেম টু ছেম হয়। বিশেষ ডিষ্টেঞ্চতো নাই, ওচৰতে আছে। ৰামঝুলাৰ পৰা মাত্ৰ 1.5-2 কিলোমিটাৰ ডিষ্টেঞ্চত আছে। এয়া চাওক ফৰেনাৰে ধুতি পিন্ধি যাই আছে। ফৰেনাৰ হয়, ধুতি পিন্ধি যাই আছে। এটা ল'ৰা এটা ছোৱালী। আমি ইণ্ডিয়ান পিপিলে নিপিন্ধো, কিন্তু ফৰেনাৰে ইয়াত আহি ধুতি পিন্ধে। ঋষিকেশ প্লেচটোৱে এনেকুৱা ভাই।
চ' গাইজ মই থকা হোষ্টেলটো আহি পালোঁ আৰু ব্ৰেকফাষ্ট কৰি এতিয়া গুচি যাওঁ আৰু চ' ব্ৰেকফাষ্টত কি লৈছোঁ চাওঁ ব্ৰেড বাটাৰ লৈছোঁ উইথ ব্ৰেড বাটাৰ লৈছোঁ এইটো টমেট' চচ দিছে আৰু চাহ চ' এইটো খাই গৈ আছোঁ এতিয়া ডাইৰেক্ট দিল্লীলৈ চ' জল্দি জল্দি খোৱা লোৱা কৰোঁ খোৱা লোৱা কৰি এতিয়া গুচি যাওঁ কাৰণ বাছ আহিব মোৰ 8টা বজাত আৰু সময় হৈছে 12টা বাজিছে কাৰণ যাই পাওঁতে মোৰ 1.5-2 ঘণ্টা লাগি যাব চ' গাইজ ঋষিকেশৰ পৰা ওলাই আছোঁ কৰ্মা হৈ আছোঁ এতিয়া যাম মই ফাৰ্ষ্ট দিল্লীলৈকে দিল্লী ৰুম ল'ম লৈ কিনে মৰ্ণিঙত ফ্লাইট আছে 5:45 চ' মৰ্ণিঙত ফ্লাইটটো ধৰিব লাগিব মই যেনেকুৱা ধৰণৰ প্লেচ ভাল পাওঁ ন ঋষিকেশ পূৰা চুইটেবল মোৰ কাৰণে হাই কিবা এটাতো ভাল লাগে ঋষিকেশ কিবা এটাতো আছে ঋষিকেশত ইমান ঠাই ফুৰিছোঁ ভাই ঋষিকেশক কোনো বিক্ৰী কৰিব পৰা নাই এতিয়ালৈকে মই আগতেও কৈছোঁ আগৰ ব্লগত ঋষিকেশ ইজ মাই ফেভাৰেট চিটি ভাই অসম পুৰা ৰকিং চিটি ৰকিং টমটম এখনত বহি যাই আছোঁ আৰু টমটম সৱাৰি পাইছোঁ বেলেগ টোটেল 800 টকা দিব লাগিব মানে পাৰ মেম্বাৰ 200 টকাকৈ আৰু বহুত চাউণ্ড দিয়া আছে টমটমবিলাকৰ ভাই দিল্লীৰ পৰা মোৰ গুৱাহাটীৰ যাওঁতে ইমান টাইম নালাগে যিমান মই ঋষিকেশৰ পৰা ঋষিকেশ বাছটো পাওঁতে ইমান টাইম লাগিল মোৰ টোটেল 2.5 ঘণ্টা লাগিল ঋষিকেশৰ পৰা ঋষিকেশ বাছতে নাহি পাওঁতে কিন্তু মই দিল্লীৰ পৰা যেতিয়া মই কালি গুৱাহাটীলৈ যাম ফ্লাইটত মাত্ৰ 2 ঘণ্টা সময় লাগিব তো ভাবক মোৰ দিল্লীৰ পৰা গুৱাহাটী যাওঁতে 2 ঘণ্টা লাগিব কিন্তু ঋষিকেশৰ পৰা বাছটো পাওঁতে মোৰ 2.5 ঘণ্টা লাগিল জাষ্ট কোনোমতে আহি পাইছোঁ 2:15 চ' গাইজ ফাইনেলি মোৰ বাছটো আহিল অন টাইমত আহিছে বাছটো চ' গাইজ ফাইনেলি 10:30 বজাত মই আহি পালোঁ দিল্লী এতিয়া মেইন কামটো হৈছে ইধাৰ কা মাল উধাৰ কৰিব লাগিব গোটেই কানি কাপোৰবিলাক মই উল্টা কৰিব লাগিব তেতিয়াহে কালি মই যাব পাৰিম ঘৰত নহ'লে মই এনেকৈ ডাইৰেক্ট গুচি যাব নোৱাৰিম কিয় নোৱাৰিম এটা মোৰ এটা বেকাৰ চা বস্তু আছে মোৰ বেগবিলাকত সেই বস্তুটোৰ কাৰণে মই গুৱাহাটী যাবই নোৱাৰিম এই বেকাৰ চা বস্তুটো মই দেখাই আছোঁ সেই বেকাৰ চা বস্তুটো হ'ল মোৰ এইটো ড্ৰোনটো মইতো এনেই লৈ যোৱাৰ নিচিনা হৈছে এইবাৰ ক'তো উৰাও নাই চ' কথাটো হ'ল ড্ৰোন মানে ডাইৰেক্ট মই এয়াৰপৰ্টত লৈ যাব নোৱাৰোঁ হা যদি নিওঁ মানে ড্ৰোনটো ৰাখি ল'ব হয়তো মোক উঠিবই নিদিব ফ্লাইটত চ' এইবিলাক মই চেটেল কৰিব লাগিব প্ৰথমতে তাৰপিছতে ইধাৰ কা মাল উধাৰ কৰি কিনেহে মই যাব পাৰিম মানে কি কৰিব লাগিব বেটাৰী বেলেগকৈ ল'ব লাগিব মেইন ড্ৰোনটো বেলেগকৈ ল'ব লাগিব পাখা চাখা খুলি ল'ব লাগিব চব বস্তু বেলেগকৈ ল'ব লাগিব তেতিয়াহে মানে যাব দিব নহ'লে যাবই নিদিব মোক আৰু কথাটো হ'ল মোৰ আজিও ভাত খোৱা নহ'ল চ' 5 তাৰিখে মই লাষ্ট ভাত খাইছিলোঁ আজি হৈ গ'ল আপোনাৰ 11 তাৰিখ মই ধৰি লওক আজিলৈকে ভাতে খোৱা নাই 6 দিন হৈ গ'ল ডেইলি কল ফল এইবিলাক খাই মোৰ দিন যাই আছে কাৰণ ভাত খাব মই এইকাৰণে ভাত খোৱা নাই মানে মই অপৰচুনিটি পোৱা নাই ভাত খাবৰ কাৰণে মোৰ বহুত ইচ্ছা গৈছিল ভাত খাবৰ কাৰণে কিন্তু তেনেকুৱা মানে মই অপৰচুনিটি পোৱা নাছিলোঁ ইয়াতো মই সেইখিনি সময়ত ক'ৰবাত যাই আছোঁ বাছেৰে হওক ক'বাৰে হওক আৰু ধৰি লওক সেইখিনি সময়ত যেতিয়া খাবলৈ বহিছোঁ উত্তৰাখণ্ডত সকলোতকৈ ডাঙৰ প্ৰব্লেমটো হ'ল মই কৈ আছোঁ যেতিয়া দুপৰীয়া বা ৰাতি আপুনি ভাত খাব যাব ইয়াত থালি ছিষ্টেম নাই আপুনি থালি ছিষ্টেম নাপায় মানে কি কৰিব লাগিব ভাত এক্সট্ৰাকৈ ল'ব লাগিব ভাতত আপোনাৰ 150 টকা ল'ব দালি এক্সট্ৰাকৈ কিনিব লাগিব তাতে 150 টকা ল'ব চব্জি এক্সট্ৰাকৈ কিনিব লাগিব তাতে 150 টকা ল'ব মানে আপোনাৰ এক্সট্ৰাকৈ লওঁতে আপোনাৰ এসাঁজ ভাতৰ কাৰণে আপোনাৰ 500 টকা গুচি যাব চ' কোনো লজিক নাথাকে মই এসাঁজ ভাতৰ কাৰণে যে 500 টকাকৈ ভৰিম চ' সেইকাৰণে মানে মোৰ ভাত খোৱা হোৱাই নাই এইকেইটা দিন এই 5-6 দিনে এতিয়া এনেকৈয়ে আছোঁ কেতিয়াবা ব্ৰেকফাষ্ট কৰোঁ কেতিয়াবা দুপৰীয়া ফল খাই দিওঁ কেনেকৈ বোলো পাৰ হৈ আছে এতিয়া আহোঁতে মই এটা এনেকুৱা বঢ়িয়া বস্তু কিনি লৈ আহিছোঁ যিটো মই পাহৰিয়ে গৈছিলোঁ যে এনেকুৱা বস্তু যে ধৰি লওক খাব পাৰি বা ধৰি লওক খোৱা যায় বা এনেকুৱা ধৰি লওক বস্তু খাই ভাল লাগে মই পাহৰিয়ে গৈছিলোঁ ছাডেনলি মনত পৰিল চাওক মই কি লৈ আহিছোঁ আজি চিকেন লেগ পিচ পুৰা হাত চিকেন লৈ আহিছোঁ আজি 300 গ্ৰাম চিকেন আছে ইয়াত পুৰা আজি চিকেন আছে ইয়াত এতিয়া ৰুমালী ৰুটি আছে আৰু ইয়াত চাটনি আছে হাই কি খাম মই বুজাব পৰা নাই মানে কি খাম মই মানে ৱৰ্ড নাই ভাই
কেনেকুৱা মজা লাগি আছে মই বুজিব পৰা নাই আপোনালোকক এনেকুৱা লাগি আছে কিবা বেলেগ ধৰণৰ বস্তু খাই আছোঁ এনেকুৱা যে ধৰি লওক খাব পাৰি এইবিলাক বস্তু পাহৰি গৈছোঁ ফাইনেলি গুৱাহাটী ফাইনেলি আহি গ'লোঁ অঁ কিমান দিনৰ পৰা ভালো লাগিছে মই আৰু যাইকে ভাত চাত কামটো কৰিম ভাত খোৱা কামটো 6 দিন হ'ল মই ভাত খোৱা নাই জাষ্ট ঘৰত কৈ দিলোঁ ভাত বনাই ৰাখি থৈ দিবৰ কাৰণে যাইকে ভাত খাব লাগিব এইবাৰ এটা বস্তুটো মই চিয়'ৰ মোৰ ৱেইট কিন্তু এইবাৰ 8-10 কিলো কমি আহিছে উত্তৰাখণ্ডত সেইটো চিয়'ৰ কাৰণ যদি নাখাওঁৱে মই একো ৱেইট ক'ৰ পৰা বাঢ়িব ভাতে খাম মই আজি 5-6 দিন পিছত সেইটোৱে আৰু অকল ৰেড বুলেৰে থৰি ৱেইট বাঢ়িব মোৰ চ' গাইজ এতিয়া আৰু ঘৰ পাবৰ হ'ল লগ পাম এটা নতুন জাৰ্ণিত মে বি এইবাৰ হিমাচলত যাম উইণ্টাৰত চ' ভিডিঅ'টো চাই যদি ভাল পাইছে তেনে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰি দিব থেংকছ ফৰ ৱাচিং বাই বাই